কৰোনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে কেইটামান বিশেষ নিৰ্দেশনা। কৰোনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশনা এতিয়াৰে পৰা সকলোৱে মানিব লাগিব। এই নিয়মসমূহ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়ৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কাৰ্যালয়সমূহত 50% কৰ্মচাৰীৰ উপস্থিতিৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। 50% কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা। বিশেষভাৱে সক্ষম গৰ্ভৱতী মহিলাক ঘৰৰ পৰা কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। কণ্টেইনমেণ্ট জোনত থকা কৰ্মচাৰী আহিব নালাগে কাৰ্যালয়লৈ। অৱশ্যে কাৰ্যালয়লৈ নহা কৰ্মচাৰীসকলে সকলো সময়তে উপলব্ধ হ'ব লাগিব অনলাইন যোগে। এই বিশেষ নিৰ্দেশনা জাৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। অন্যহাতে অসমতো কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। যোৱা 24 ঘণ্টা 351 জন আক্ৰান্ত হৈছে কোভিডত। বিগত 2 মাহৰ ভিতৰত এদিনত সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত ধৰা পৰিছে। বৰঝাৰ বিমানবন্দৰতো 18 গৰাকী যাত্ৰীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কৰোনা ভাইৰাছ ধৰা পৰা কেইজন বহিৰাজ্যৰ পৰা অহা লোক বুলি জানিব পৰা গৈছে। আমি পুনৰ জনাইছোঁ, কৰোনাৰ বাবে যিহেতু কেন্দ্ৰীয় চৰকাৰে কিছুমান বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাসমূহ হৈছে কৰোনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অধীনস্থ কাৰ্যালয়ৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কাৰ্যালয়সমূহত 50% কৰ্মচাৰীৰ উপস্থিতিৰ নিৰ্দেশ প্ৰদান কৰিছে। লগতে 50% কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা। বিশেষভাৱে সক্ষম গৰ্ভৱতী মহিলাক ঘৰৰ পৰা কাম কৰাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু কণ্টেইনমেণ্ট জোনত থকা কৰ্মচাৰী আহিব নালাগে কাৰ্যালয়লৈ। অৱশ্যে কাৰ্যালয়লৈ নহা কৰ্মচাৰীসকল সকলো সময়তে উপলব্ধ হ'ব লাগিব অনলাইন যোগে। এই বিশেষ নিৰ্দেশনা জাৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। অন্যহাতে অসমতো যিহেতু কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে যোৱা 24 ঘণ্টাত 351 জন আক্ৰান্ত হৈছে কোভিডত। বিগত 2 মাহৰ ভিতৰত এদিনত সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত ধৰা পৰিছে। বৰঝাৰ বিমানবন্দৰতো 18 গৰাকী যাত্ৰীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। কৰোনা ভাইৰাছ ধৰা পৰা কেইজন বহিৰাজ্যৰ পৰা অহা লোক বুলি জানিব পৰা গৈছে। চন্দন জুৱেলাৰ্ছ, আমাৰ ইয়াত উৎকৃষ্ট মানদণ্ডৰ 22 কেৰেট হ'ল মাৰ্কৰ সোণ আৰু লগতে ৰূপৰ গহনা তৈয়াৰ কৰা হয়। লগতে ইয়াত অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা হস্তৰেখা আৰু কুষ্টি বিচাৰৰ লগতে প্ৰতিকাৰৰ ব্যৱস্থা কৰা হয়। আমাৰ ঠিকনা চন্দন জুৱেলাৰ্ছ, বীৰ মাৰ্কেট, জাগিৰোড, মৰিগাঁও, অসম। দূৰভাগ 9435648628 আৰু 9085726736 60031796999।